গাইজ আজি আপোনালোকক মই এটা প্ৰিচিয়াছ বস্তু দেখাম প্ৰিচিয়াছ বস্তুটো কি জানেনে সেইটো গডৰেজৰ ওপৰত দেখিছে সেইটো প্ৰিচিয়াছ বস্তু মানে এটা টাইমত মোৰ কাৰণে প্ৰিচিয়াছ আছিল আৰু এতিয়াও অকণমান হয় আৰু কি চাই আছো তাৰপিছত সেইটো মই আপোনালোকক আজি দেখাম আৰু তাৰ কাৰণে লাগিব এটা মোক মুহা নহ'লে বা চকী কাৰণ মই ঢুকি নাপাওঁগৈ যে সেইটো কাৰণে মই কিবা এটা লৈ লওঁ তাৰপিছত দেখাই আছোঁ এতিয়া মই প্ৰকাণ্ড মুহাটো দাঙি ইয়াতে থলোঁ আৰু মই এতিয়া ইয়াতে উঠিম উঠি এইটো দেখিছেনে উফ ধূলি মকৰা জাল নমালোঁ দেই এই দেউতা ভাগৰ পুৰণা গেঞ্জিটোৱে দিয়ে মই এতিয়া এইটো চাফা কৰি ল'ম অকণমান ধূলিখিনি মুচি লৈছোঁ এতিয়া মই আপোনালোকক দেখাই আছোঁ ৰ'ব উলিয়াই লৈছোঁ দেই ধূলিৰে অৱস্থা নাই এইটো কি বস্তু চিনি পাইছেনে আপোনালোকে ঘৰৰ ভিতৰতো ধূলি আৰু পলিথিনৰ ভিতৰতো মানে কেৰি বেগৰ ভিতৰতো ধূলি এইখনো পূৰা ধূলি এতিয়া মই এইখন দেখিছেনে এখন প্ৰকাণ্ড কাৰ্ড হয় আগতে আছিলে যে গ্ৰিটিংছ কাৰ্ড আজিকালি প্ৰায় মানে নেদেখাই হৈছে আৰু এইখন দিছিল মোক হাজবেণ্ডে যেতিয়া হৈ আছিলে আৰু ইয়াতে দেখিছেনে একদম কি লিখিছে টু মাই ভেলেণ্টাইন জানো আজিকালি জানো নামানে এইজন দিয়া মানুহজন এইজন দেখাই দিছোঁ জানো হেনো জানো আজিকালি ধূলি এনেকৈ বুলি মাতিব তাৰপিছত একদম আখৰ দেখিছে নহয় এনেকুৱা আখৰ মানে ডক্টৰেও চিনি নাপাব চাগে কি জাষ্ট টু কি লেট ইউ এইবোৰ হেৰিয়াৰ পৰা চাই লিখিছিলে হয় নাই গুগলত চাৰ্চ কৰি হয় এইবিলাক নিজে লিখা নহয় দেই এইবোৰ চাৰ্চ কৰি লিখি দিছিলে আৰু এইবিলাক এনেকৈ ইয়াত এইটো মই নহয় আকৌ দেই ইয়াতে ৰ'জ আছে ইয়াতে টেডি আছে আৰু ইয়াতে কিবা আছে নেকি ইয়াতে এইটো মই নহয় আকৌ দেই দেখিছেনে কিমান প্ৰকাণ্ড কাৰ্ড দিছিলে একেবাৰে একদম এই ইয়াত দেখিছেনে ইয়াতে সৰু দেখাবও পাৰে কিন্তু এখন বহুত ডাঙৰ আৰু আছে দেখাই আছোঁ ৰ'ব আৰু এটা আপোনালোকে দেখিছিলেনে আগতে যে ফটো ফ্ৰেম আগতে আৰু গ্ৰিটিংছ কাৰ্ড খুব দিয়ে আৰু এইখন ফটো ফ্ৰেমখন দেখিছেনে কিমান ধুনীয়া এইজনী মই এইটো হাজবেণ্ড দুটা কেটেঙা আছিলোঁ এইজনী মই এইটো হাজবেণ্ড মানে বয়ফ্ৰেণ্ড আছিলে আৰু তেতিয়া এইজনী মই এইটো হাজবেণ্ড মানে বয়ফ্ৰেণ্ড আছিলে আৰু তেতিয়া মোক ভুটুনিজনী নিচিনা লাগিছে এইজনী মই এইয়া দেখিছেনে এইখন দেন ভাৰ্চেছ নাও দেখিছেনে দেন ভাৰ্চেছ নাও এজনী মই আছিলোঁ এইটো হাজবেণ্ড আছিলে তেতিয়া কেনেকুৱা ক্ষীণ এতিয়া কেনেকুৱা হাতী আজিকালি এনেকুৱা গিফ্ট দিয়েনে আপোনালোকে গাৰ্লফ্ৰেণ্ডক নিদিয়ে চাগে মোক এইবিলাক গিফ্ট দিছিলে আৰু ময়ো দিছিলোঁ দেই এনেকুৱা গিফ্ট আপোনালোকে যদি আৰু মই দিয়া গিফ্টবিলাক চাব বিচাৰে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব তেতিয়া মই দিয়া গিফ্টবিলাকো দেখাম এইবিলাক এটা টাইমত বহুত মানে একদম লুকুৱাই মেলি থৈছিলোঁ ঘৰৰ মানুহৰ পৰা একদম লুকুৱাই মেলি থৈছিলোঁ ক'ত থওঁ মানে জেগা বিচাৰি নাপাওঁ এতিয়া আৰু সেয়া গডৰেজৰ ওপৰত ধূলি চুলি পৰি আছে আৰু এতিয়া একো মানে কেনেকুৱা লাগে ন এইবিলাক গাইজ এইটো বেগৰ ভিতৰত আৰু এটা বেগ আছিলে দেই মই দেখাই নাছিলোঁ এইটোত আৰু এখন কাৰ্ড সোমাই আছিলে দেখাই আছোঁ ৰ'ব এখন দেখিছেনে এইখন মানে একদম প্ৰথম দিছিলে আৰু দেই এইখন কাৰ্ড এইয়া কেনেকুৱা কাৰ্ড দিয়ে আৰু আগতে একদম নেটৰ পৰা চাই একদম লিখি দিব এইবিলাক দেখিছেনে এইবিলাক ইয়াত লিখা নাই যেনিবা ইয়াত এইয়া দেখিছেনে একেবাৰে একদম কি লিখি দিছে এইবিলাক দেখিছেনে হেণ্ডৰাইটিং দেখিছেনে একদম ডক্টৰৰ হেণ্ডৰাইটিং একদম আৰু এয়া দেখিছেনে উপাসনা একদম মুখটো কাটি দিছে আৰু মোৰ মুখখন এইবোৰ নিজে লিখিছিলে নে লোকক লিখাই দিছিলে পিছতহে কৈছে দেই নিজে লিখা নাছিলে কোনোবাই লিখি দিছিলে নে কি বোলে এয়া আৰু এইখন প্ৰথম দিছিলে আৰু দিছিলে ৰ'জ দিছিলে আৰু কি দিছিলে জানো পাহৰি থাকিলোঁ আৰু এইবিলাক আৰু স্মৃতি আমাৰ আজিকালি এইবিলাক কাৰ্ড দেখিয়ে পাবলৈ নোহোৱা হ'ল আজিকালি কাৰ্ড নিদিয়া কালে হয় নি বুঢ়ী হ'লে নিদিয়ে নিয়ম এয়া ভালপোৱা চালপোৱা কমি গ'ল আৰু বুঢ়ী হ'লোঁ বোলে মই সেইকাৰণে নিদিয়ে